টেস্ট হেল্ল' হেল্ল' পেট চাবা পেট পেট চেক কৰি লোৱা অ'কে দিয়া আছে দিয়া আছে দিয়া আছে দাদা অলপ ডিলেটো দিব ডিলেটো অ'কে ঠিক আছে দাদা অ'কে অ'কে থেংক ইউ থেংক ইউ হেল্ল' হেল্ল' জয় জয়তে বহুত বহুত হেল্ল' মই সকলো ডেকা চেকা হিলাইছিলোঁ ৰঙা জনাইছোঁ বহুত ব্যস্ততাৰ মাজত সময় উলিয়াব পৰা নাই কিন্তু আপোনালোকৰ আমন্ত্ৰণ মই অস্বীকাৰ কৰিব নোৱাৰিলোঁ গতিকে মই আহি আজি আপোনালোকৰ মাজত উপস্থিত হৈছোঁ প্ৰথমতে কি গান গাওঁ ৱাশ্বিং পাউডাৰ ঠিক আছে ৱাশ্বিং পাউডাৰ গাইছোঁ প্ৰথমতে Mone
পালে ৰাইজ আৰু মই দেৰি কৰিব নোৱাৰোঁ, বিশেষ গাব নোৱাৰোঁ আৰু বহুত ফাংচন আছে। ইয়াৰ পিছত মোৰ চুতীয়ামলৈ মাতিছে, তাতো মোৰ প্ৰগ্ৰাম আছে। গতিকে আৰু কেৱল মাত্ৰ আমাৰ পাপনদাৰ মাত্ৰ এটি গীত গাই মোৰ এই গীতৰ অনুষ্ঠান সামৰণি মাৰিছোঁ। হেল্ল', আমি আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি বহু দূৰৰ পৰা আহি আমাৰ মাজত উপস্থিত হোৱা শিল্পীগৰাকীক এখনি ফুলাম গামোচাৰে আমি আদৰণি জনাব বিচাৰিছোঁ। তেখেতক আমাৰ মঞ্চৰ সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ সদস্য পাপুনাথে এখন ফুলামী গামোচাৰে তেখেতক সম্বৰ্ধনা জনাব। আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি তেখেত আমাৰ মাজলৈ অহাত আমি সুখী হৈছোঁ আৰু লগতে তেখেতৰ লগত অহা মিউজিকৰ সদস্যকেইজনলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। পাৰ্থ 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 মনিটৰ ঠিকে আছে নে? আপোনালোকৰ এই বাদ্যযন্ত্ৰবিলাক আমেৰিকান নেকি বাৰু? হয়, এইটো আমি মানে অলপ বৃহৎ নতুন এটা ডিজাইন কৰিছোঁ। আমাৰ এইটো ফ'ক টনিকা নল'ব আমি, গতিকে এইটো মানুহে আমাৰ বাহিৰত ফ'ক ইলেক্ট্ৰনিকা বুলি কয়। এইটো আমি বেলেগ ধৰণে বনাই দিছোঁ। আমি মানে গতানুগতিক মিউজিকক মানে যিটো বাদ্যযন্ত্ৰী হয় আমি সেইটো অলপ সলনি কৰিব বিচাৰিছোঁ। এই যিটো ছেট আছে ইয়াত বজাইছে, এইবিলাকত সৰ্বমুঠ কিমান মান টকা পৰিব? আৰু লগতে এই যে আপোনাৰ লগত বাদ্যযন্ত্ৰীবিলাক আছে, তেখেতসকলৰ চুলিবিলাক যে দীঘল দীঘল দেখিছোঁ, এইটো কিমান দিনৰ চুলি বাৰু? তেখেতে চুলি পাই দিছে, খং উঠিছে নেকি বাৰু? তেখেতৰ এনেকৈ দিছে যে খং উঠিছে নেকি? হয়, আচলতে তেখেতৰ খং উঠা নাই, তেখেতৰ সেইটো মুড, তেখেতৰ সেইটো ষ্টাইল। হয়, তেখেতৰ সেইটো ষ্টাইল। আমি এইটো যথেষ্ট খৰচ পৰিছে, প্ৰায় আমি বহুত বছৰ যোৱা প্ৰচেষ্টাৰে আমি আজি এইটো পৰ্যায় পাইছোঁহি। প্ৰায় আমি 6-7 লাখ টকা খৰচ হয় এখন গীটাৰ বনাওঁতে। তেখেতে যিখন গীটাৰ বনাইছে আমি যোৱা 7 বছৰ ধৰি আজি বনাব পাৰিছোঁ। আৰু এটি মাত্ৰ কথা জানিব বিচাৰিছোঁ, আপোনাৰ অৱয়ৱটো যে এটা ঠেং যে এনেধৰণৰ চেণ্ডেলযোৰ, আমাৰ সাধাৰণতে জোতা পিন্ধিলে জোতাই পিন্ধে আৰু পেণ্ট সাধাৰণতে একে থাকে। আপোনাৰ অকণ বেলেগ দেখিছোঁ, মানে ৰুদ্ৰাক্ষৰ মালা নেকি বাৰু এইডাল? আপুনি ৰুদ্ৰাক্ষৰ পিন্ধে ন? আৰু পেণ্টটো এনেকুৱা ধৰণৰ, মানে বুজি পোৱা নাই, অকণ বুজাই দিয়া হ'লে। এইটো অকণ বুজাই দিবলৈ অকণ জটিল হয়, কিন্তু বহুত এটা ষ্টাইল হয়, ষ্টাইল। তাৰমানে এইটো আপোনাৰ যিটো ফেশ্বন আহিছে, যিটো ফেশ্বন হয়, এইটো মানে ষ্টাইল হয়। হয়, ঠিক আছে ৰাইজ, আৰু মাত্ৰ আমাৰ পাপনদাৰ এটি গীত গাম আৰু তাৰ মাজত আপোনালোকে অকণো বেয়া নাপাব, আমি বৰ বিশেষ সময় দিব নোৱাৰিম। গতিকে আমি মাত্ৰ এটা গীত গাই আপোনালোকৰ মাজৰ পৰা বিদায় মাগিম।
নৌকারে মন গাছের নৌকারে নৌকা পবন গাছের বৈঠারে আরে ধরিয়া বৈঠা মারিয়া যায় রে তোমার ডিঙাই রে জোর বোঝা বয়া বার করো চলন বাতি দিয়া না ভরিয়া তোমার দিয়া তোমার ডিঙাই রে জোর বোঝা বয়া বার করো চলন বাতি দিয়া না ভরিয়া তোমার দিয়া ও চলন কি গৌরী আমারে ও চল বাতি গৌরী আমারে ও আমারে আবার হইয়া দেখো তোমার নৌকা খেলে আলো থেংক ইউ আমি এই গানতে আমাৰ গীতৰ অনুষ্ঠান সামৰণি মাৰিছোঁ